বাৰিষা নোহোৱাতেই গৰাখহনীয়া। ডিব্ৰুগড়ৰ মোহনাঘাটত ভয়ংকৰ গৰাখহনীয়া। ডিব্ৰুগড়ৰ মোহনাঘাটত গৰাখহনীয়াই ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। এফালৰ পৰা খহিছে চপৰা চপৰকৈ। বৰলুইটত জাহ গৈছে ইটোৰ পিছত সিটো ঘৰ। এই পৰ্যন্ত 7টা বাসগৃহ নিমিষতে জাহ গৈছে বৰলুইটৰ বুকুত। গৰাখহনীয়াৰ এই হাৰ অব্যাহত থাকিলে এফালৰ পৰা যে সকলো খহাই নিচিহ্ন কৰিব সেয়া কিন্তু নিশ্চিত। ইতিমধ্যে অঞ্চলটোৰ নৈপৰীয়া ৰাইজে নিৰাপদ স্থানৰ সন্ধানত আন ঠাইলৈ গমন কৰিছে। চৰকাৰী মানুহ আহিছে নেকি? চৰকাৰী মানুহ আহিছে, কিন্তু ইয়াত কি কৰিব? একো কৰিব নোৱাৰে, বুটটো চপাব নোৱাৰে। বাঁহৰ হেৰি দিছিলে স্কুৱাৰ, সেইবোৰ কালি চব গ'ল, ঘৰে চৰে গ'ল, বস্তুও বহুত গ'ল। সেইবোৰ আপুনি চাওক, ঘৰ উপঙি আছে পানী। প্ৰটেকশ্যন এতিয়ালৈকে দিয়া নাই আজি বৰ্তমান, কালিলৈকে দিলে আৰু অলপমান যিমান পাৰিলে। এতিয়া ফিল্ডখন গ'লে মথাইটো ভাঙি যাব, আৰু হাহাকাৰ হ'ব। গৰাখহনীয়া ৰোধৰ বাবে 70 কোটি টকা আবণ্টন। ৰাজ্য চৰকাৰে এই ধনৰাশি আবণ্টন কৰাৰ পিছতো খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা এই পৰ্যন্ত হোৱা নাই, যাৰ ফলস্বৰূপে খুব কম সময়ৰ ভিতৰত বহু ঘৰবাৰী নিচিহ্ন হোৱাৰ আশংকাই দেখা দিছে। ডিব্ৰুগড়ৰ পৰা পৰিণীতা হাজৰিকা আৰু আতিকুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.